শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰৰ পিতৃ মাতৃয়ে শিক্ষকৰ ওপৰত অভিযোগ তোলাৰ সময়তেই ভাইৰেল হোৱা আন এটা ভিডিঅ'ই সমগ্ৰ অভিভাৱকসকলৰ মাজত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভাইৰেল হোৱা ভিডিঅ'টোত স্পষ্টভাৱে দেখা গৈছে যে শিক্ষয়িত্ৰীগৰাকীয়ে চকীত বহি ফুচ মাৰি শুই আছে আৰু ছাত্ৰীগৰাকীক বিচনীৰে বিচি থাকিবলৈ দিয়া হৈছে। আৰু জানিব পৰা মতে এই ঘটনাটো সংঘটিত হৈছে বিহাৰৰ এখন LP স্কুলত। এনেকৈ যদি শিক্ষাগুৰুসকলে শিক্ষা দিয়াৰ পৰিৱৰ্তে স্কুলত আহি ফুচ মাৰি শুই থাকে আৰু ছাত্ৰীসকলৰ ওপৰত এনেকৈ শাৰীৰিক নিৰ্যাতন চলাই থাকে, তেন্তে এখন শিক্ষিত সমাজ গঢ়ি তোলাটো সম্ভৱপৰ হ'বনে? ব্যুৰো ৰিপৰ্ট, যাদৱ ক্ৰিয়েশ্যন।